हेलो फ्रेंड्स मैं जिमेज बीज ब्लगर आन एडी भिडिओ सकलोके पुनर्बार स्वागत जनाइছোঁ। आशा কৰিছোঁ সকলো ভালে আছে। এতিয়া প্ৰায় 10:30 মান হৈছে। ভাবিলোঁ আজি আমাৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পিছত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। ৰ'দটো চাওক ইমান কাৰাকে উলিয়াইছে। Open eye, feel the waves. দোকানলৈ আহিছোঁ, দুটা বস্তু নাই তাকে লৈ যাওঁ। চাই থাকিব ভিডিঅ'টো। দোকান পালোহি, এতিয়া বস্তুকেইটা লৈ লওঁ, চাই থাকিব। বৰ ধুনীয়া বতাহ অকণ মাৰি আছে। ৰ'দ আছে। हेलो फ्रेंड्स मैं बारिले आहिছিলোঁ আৰু জলকীয়া কেইটামান ছিঙি ল'লোঁ। তাকে ভাবিছোঁ আজি দিনৰ সাজত মাছৰ টেঙা জোল বনাওঁ বুলি বিলাহী দি। তেনেহ'লে বলক আজি আমাৰ বনোৱাখিনি ষ্টাৰ্ট কৰোঁ। এয়া মই মাছৰ জোলৰ কাৰণে মেৰিনেশ্যন কৰি ৰখা মাছখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। মই মাছৰ টেঙা জোল বনাবৰ কাৰণে পিঁয়াজখিনি পেষ্ট কৰি ল'লোঁ। তাৰপিছতে এয়া নহৰু আদা পেষ্ট, এয়া জলকীয়া আৰু মই পাউডাৰ আৰু এইখিনি পাউডাৰ মছলাখিনি যিখিনি নৰ্মেলি আমাক লাগি থাকে সেইখিনিয়ে তাত অকণমান পানী দি পেষ্ট বনাই ল'লোঁ। আৰু মই এনেকৈ বিলাহী পেষ্ট কৰি ল'লোঁ। এতিয়া মাছখিনি মই লুটিয়াই লওঁ। এয়া মোৰ ৰৌ মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া এইখিনি নমাই ল'ম প্লেট এখনলৈ। মই এতিয়া মাছ ভজা তেলখিনিতে কেইটামান জিৰা দি দিম। জলকীয়া ফালি থোৱা জলকীয়া, এতিয়া পিঁয়াজৰ পেষ্টটো দি দিছোঁ ইয়াতে মই। এতিয়া মই নহৰু পেষ্টটো দি দিছোঁ আৰু পিঁয়াজৰ পেষ্টটো দিয়া সময়তে মই নিমখ আৰু হালধি দি দিছিলোঁ, দেখুৱাবলৈ থাকি গ'ল। এতিয়া মই বিলাহী পেষ্টখিনি দি দিম। মছলাখিনিৰ পৰা পূৰা তেল এৰি দিছে। এতিয়া মই শুকান মছলাৰ পেষ্টখিনি বনাই লৈছিলোঁ, এতিয়া এইখিনি ইয়াত দি দিম। এইখিনি মই মছলাৰ আৰু আখালি আনিছোঁ বাতিটো। গ্ৰেভিৰ কাৰণে যিমানটো অনুযায়ী পানী আপোনালোকে দিব বিচাৰে সিমানখিনি দিব। মই সিমানখিনি দি লৈছোঁ। গৰম পানী দিছোঁ। এতিয়া এইখিনি অলপ উতল আহিব দিম। তাৰপিছত উতল আহি যোৱাৰ পিছতে মই মাছখিনি ইয়াত দি দিম। ইয়াত এতিয়া মই মাছ কেইপিচ দি দিম। মাছৰ জোলখন হৈ গ'ল। এতিয়া মই গাৰ্নিচিঙৰ কাৰণে কেইটামান মান ধনিয়া পাত দিছোঁ। এই নৰ্মেল ধনিয়াটো মোৰ ওচৰত নাছিলে আচলতে। নৰ্মেল ধনিয়াটো এইটো সময়ত পাবলৈ অকণমান দিগদাৰ হয়, কিন্তু ক'ৰবাত ওলাইছে বজাৰত। এয়া মোৰ মাছৰ জোল ৰেডি আৰু এয়া ভাত কেইটামান উলিয়াই আনিছোঁ। খাই বৈ আকৌ লগ পাই আছোঁ আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, মই ভাত পানী খাই উঠিলোঁ। এইখিনিতে অকণমান ৰৈ আছিলোঁ এতিয়া। আৰু মাছৰ টেঙা জোলখন খাবলৈ খুব ধুনীয়া হৈছিলে। আৰু তেনেকৈ আপোনালোকে বনাই খাই চাব। চিম্পুলকৈ মই বনাইছিলোঁ, আপোনালোকে তেনেকৈ বনাই খাই চাব পাৰে।
আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই। আৰু ভাবিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।